যদি আপুনি টয়লেট আবেদন কৰিছে তথাপিও কিন্তু আপুনি SBMৰ জৰিয়তে যিখন টয়লেট আবেদন কৰিছিলে সেইখন আঁচনিৰ টকা কিন্তু আপুনি নাপাব। আপোনালোকে সকলোৱে জানে প্ৰথম কিস্তি কিন্তু প্ৰকাশ কৰা হৈছে ৯,০০০ টকা কিন্তু বহুতৰে একাউণ্টত ৰিলিজ কৰিছে চৰকাৰে। কিন্তু আপুনি যদি পোৱা নাই অতি শীঘ্ৰেই আপুনি এইটো কাম কৰক, নহ'লে কিন্তু আপুনি নাপাব। আপোনাৰ SBMৰ জৰিয়তে যিখন টয়লেট আবেদন কৰিছিলে সেইখন টয়লেট আঁচনিৰ টকা কিন্তু ৯,০০০ টকা আপুনি নাপাব। আপুনি কেনেকৈ কামটো কৰিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ জনাম। যিসকলে টয়লেট আবেদন কৰিছে সকলোৱে কিন্তু এইখন ফৰ্মটো ফিলআপ কৰিব লাগিব। এইখন ফৰ্মটো ফিলআপ নকৰাকৈ আপুনি কিন্তু টয়লেটৰ টকাটো নাপাব। আপুনি ফৰ্মটো কেনেকৈ ফিল কৰিব, কোনসকল ব্যক্তিৰ ফিল কৰিব সবিশেষ জানক এইখন ভিডিঅ'ৰ জৰিয়তে। প্ৰথমতে চাওক ওপৰত দিয়া আছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ লিংকিং ছেডিং আধাৰ নাম্বাৰ এণ্ড ৰিচিভিং ডিবিটি বেনিফিচিয়াৰী। যিসকল ব্যক্তিয়ে এতিয়ালৈকে ডিবিটি লিংক কৰা নাই সেইসকল ব্যক্তিৰ কিন্তু এইখন ফৰ্মটো লিংক কৰিব লাগিব, কিয়নো ডিবিটি লিংক নকৰাকৈ কিন্তু চৰকাৰে আপোনাৰ একাউণ্টত টকাটো ট্ৰান্সফাৰ নকৰে আৰু তাৰ বাবে সকলোৰে কিন্তু ডিবিটিটো লিংক কৰিব লাগিব। আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক নাথাকিলে আপোনাৰ একাউণ্টত কিন্তু চৰকাৰে টকা ট্ৰান্সফাৰ নকৰে আৰু টকা ট্ৰান্সফাৰ কৰিলেও এইখন কিন্তু ফেইল্ড হৈ থাকিব আৰু যাৰ জৰিয়তে কিন্তু আপুনি টকাটো নাপাব। এতিয়া বলক এইখন ফৰ্মটো আপুনি ক'ত পাব নিশ্চয় আপোনালোকক শেষত জনাই দিম। প্ৰথমতে বলক এইখন ফৰ্মটো আপুনি কেনেকৈ ফিল কৰিব সবিশেষ জনাই দিওঁ। প্ৰথমতে চাওক ইয়াতে আপোনাৰ ডেট, প্ৰথমতে কিন্তু ইয়াতে আপোনাৰ ডেটটো দিব লাগিব। ডেটটো দি দিয়াৰ পিছত তলত চাওক ইয়াতে বেংক, তাৰপিছত ইয়াতে ডিয়াৰ ছাৰ ইয়াতে কিন্তু আপোনালোকৰ যিখন বেংকৰ নেমটো সম্পূৰ্ণকৈ বহাই দি দিব লাগিব। দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে আই এম হেভিং এ ছেভিং বেংক একাউণ্ট নাম্বাৰ। ইয়াতে আপোনাৰ যিখন বেংক একাউণ্ট নাম্বাৰ সেইখন একাউণ্ট নাম্বাৰ ইয়াতে বহাই দিব লাগিব, অথবা যিখন আপোনালোকৰ টয়লেটৰ লগত বেংক একাউণ্ট লিংক আছে অথবা সেইখন টয়লেটৰ সময়ত যিখন আপোনালোকে আবেদন কৰিছিলে আবেদন কৰাৰ সময়ত যিখন বেংক একাউণ্ট দিছিলে সেইখন বেংক একাউণ্ট নাম্বাৰটো ইয়াতে বহাই দি দিব। বহাই দি দিয়াৰ পিছত আপুনি টয়লেটৰ সময়ত যিখন আবেদন কৰিছিলে আবেদন কৰাৰ সময়ত যিটো নেম দিছিলে চেম টু চেম নেমটো আপোনাৰ ইয়াতে বহাই দি দিব, অথবা যিখন বেংক একাউণ্টত আপোনাৰ নেমটো আছে সম্পূৰ্ণকৈ ইয়াতে বহাই দি দিব। বহাই দি দিয়াৰ পিছত তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখাব চিগনেচাৰ থাম্ব ইম্প্ৰেছনছ অফ কাষ্টমাৰ। ইয়াতে আপোনাৰ এখন চিগনেচাৰ কৰিব লাগিব। তাৰপিছত তলত চাওক ইয়াতে আই উইচ টু চিট মাই একাউণ্ট। ইয়াতে কিন্তু আপোনালোক সকলোৰে একাউণ্টটো চিটিং কৰিব লাগিব, তাৰ বাবে কিন্তু ইয়াতে সকলোৱে কিন্তু একাউণ্ট নাম্বাৰটো বহাই দি দিব লাগিব। বহাই দি দিয়াৰ পিছত চাওক ইয়াতে দিয়া আছে সম্পূৰ্ণকৈ NPCI মেপাৰ। NPCI মেপাৰ কিন্তু সকলোৰে কৰিব লাগিব। তাৰপিছত তলত আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে আই অলৰেডি হেভ এন একাউণ্ট উইথ। ইয়াতে আপোনালোকৰ নেমটো বহাই দিব লাগিব, বেংকৰ নেম, তাৰপৰা হেভ ইন নাম্বাৰ। তাৰপিছত ইয়াত আপোনাৰ নাম্বাৰটো বহাই দিব। বহাই দি দিয়াৰ পিছত সম্পূৰ্ণখিনি কাম আপুনি কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত তলত দেখা পাব ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে চিগনেচাৰ। ইয়াতে আকৌ আপোনাৰ এখন চিগনেচাৰ কৰিব লাগিব। তাৰপিছত তলত দেখা পাব ইয়াতে কাষ্টমাৰ চিগনেচাৰ। ইয়াতে আকৌ আপোনাৰ চিগনেচাৰ কৰিব লাগিব। চিগনেচাৰ কৰি লৈ লোৱাৰ পিছত আপোনাৰ যিখন আধাৰ নম্বৰ আপুনি আধাৰ নম্বৰটো কিন্তু ইয়াতে আপোনাৰ দিব নালাগে। চ' আপুনি আধাৰ কাৰ্ডটো আৰু আপোনাৰ যিখন বেংক একাউণ্ট আপুনি সম্পূৰ্ণকৈ এইখন ফৰ্মত কিন্তু দিব লাগিব। চাওক ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে, ইয়াতে কিন্তু আপোনাৰ টিক মাৰ্ক দিব লাগিব। চাওক ইয়াতে কেইটামান আপুনি অপশ্যন দেখা পাইছে তলত। ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে, চাওক ইয়াতে এক নম্বৰ দি আছে আই ইউজ মাই আধাৰ ডিটেইলছ টু অথেণ্টিকেট মি ফ্ৰম UIDAI। তাৰপিছত ইউজ মাই মোবাইল নম্বৰ। যদি আপোনাৰ মোবাইল নম্বৰটো মেনশ্যন কৰিব খোজে অথবা এলাৰ্ট ৰাখিব খোজে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব। চাওক ধৰি লওক আপোনাৰ একাউণ্টত টকা সোমাইছে, যদি আপুনি এছএমএছটো পাব খোজে তেনে ক্ষেত্ৰত আপুনি 2 নম্বৰত এনেকুৱাকৈ টিক দি দিব। তাৰপিছত 3 নম্বৰত চাওক ইয়াতে লিংক দ্য আধাৰ নম্বৰ টু অল মাই এক্সেপ্টিং নিউ ফিচাৰ। চ' ইয়াতে যদি আপুনি সকলো ধৰণৰ ফিচাৰ পাব খোজে তাৰ বাবে আপুনি 3 নম্বৰত ক্লিক কৰিব। যদি আপুনি অকল আধাৰটো লিংক কৰিব খোজে তেনে ক্ষেত্ৰত আপুনি যিখন 1 নম্বৰত অপশ্যন দেখা পাইছে আপুনি 1 নম্বৰটো এনেকুৱাকৈ ৰাইট চিন দি দিব। আৰু যদি আপুনি 2 নম্বৰটো পাব খোজে আপোনাৰ মেছেজ এলাৰ্ট এইখিনি পাব খুজিছে তেনে ক্ষেত্ৰত আপুনি 2 নম্বৰত এনেকুৱাকৈ টিক দি দিব। চ' বন্ধু বান্ধৱীসকলে এনেকুৱাকৈ দি দিয়াৰ পিছত আপোনাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো কিন্তু সম্পূৰ্ণ হৈ যাব। আৰু এইখন ফৰ্মটো আপুনি ক'ত পাব, আপোনাৰ যোনখন বেংক একাউণ্টত একাউণ্ট আছে আপুনি সেইখন বেংকত গৈ কিন্তু এইখন ফৰ্মটো লাভ কৰিব পাৰিব। আৰু আপুনি ফৰ্মটো অতি শীঘ্ৰে ফিল কৰি আপোনাৰ বেংকত জমা দি দিয়ক। চ' বন্ধু বান্ধৱীসকলে আজি মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। যদি ভিডিঅ'টো হেল্পফুল আপোনালোকৰ বন্ধু বান্ধৱীসকলে বেছিকৈ শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।